Hello viewers, hello my dear friends. আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 4ৰ ইংৰাজী বিষয়ৰ এটা লেসন বুজাব গৈ আছো। ঠিক আশা কৰো সকলোৱে মনোযোগ দিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কিতাপত থকা লেসন নম্বৰ 5 গোইং টু দা মাৰ্কেট এইটো চেপ্টাৰ মই তোমালোকক অলপ আলোচনা কৰিম তোমালোকৰ লগত। গতিকে তোমালোক সকলোৱে ধুনীয়াকৈ চাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিছা যে আমাৰ লেসনটোৰ নাম কি দিছে। লেসন নম্বৰ 5ত দিছে আৰু লেসনটোৰ নাম দিছে গোইং টু দা মাৰ্কেট, যে বজাৰলৈ গৈ থকা। আমি সচৰাচৰ বজাৰলৈ যাওঁ বা বজাৰলৈ গৈ আমি কি কৰোঁ বা আমি কেনেকৈ বজাৰলৈ যাওঁ সেই বিষয়ে মানে বজাৰৰ বিষয়ে আলোচনা কৰিব, যে গোইং টু দা মাৰ্কেট বজাৰলৈ গৈ থকা। গতিকে এতিয়া সকলোৱে ইয়াত কৈছে I am Mrs. Borua. মই কোন? মই Mrs. Borua. I am Jesus mother. তোমালোকে জানা কিবা এটা শব্দৰ লগত এপোষ্ট্ৰফি কমা s থাকিলে তাৰ অৰ্থ ৰ হয়। এপোষ্ট্ৰফি কমা s নাথাকিলে মানে আমি জানে কি এক বচনৰ পৰা বহু বচন কৰোতে ওয়াৰ্ডটোৰ শেষত s লগালে কি হৈ যায়, বহু বচন হৈ যায়। ঠিক তেনেকৈ এপোষ্ট্ৰফি কমা নাথাকি s থাকিলে তাৰ অৰ্থ বহুতো হ'ব। কিন্তু যিশু মানুহৰ নাম হয়, গতিকে মানুহ মানে একেটা নামৰ মানুহ বহুত হ'ব নোৱাৰে, গতিকে এপোষ্ট্ৰফি কমা s মানে ৰ বুজাব। গতিকে I am Jesus mother, মই যিশুৰ মাক। ঠিক আছে, I am Mrs. Borua, মই Mrs. Borua. I am Jesus mother, মই যিশুৰ মাক. I love my children and I give them good food to eat. তাৰ পিছত যিশুৰ মাকে কৈ আছে I love my children, মই মোৰ ল'ৰা ছোৱালীক ভাল পাওঁ, and I give them good food to eat, আৰু মই সিহঁতক ভাল ভাল খাদ্য কি কৰোঁ, খাবলৈ দিওঁ। তাৰ পিছত কৈছে now I am in the market, যে এতিয়া মই ক'ত আছো, in the market, মই এতিয়া বজাৰত আছো। I am buying fruits, মই কি কিনি আছো, মই ফল মূল কিনি আছো। My children like fruits very much, যে মোৰ ল'ৰা ছোৱালীয়ে ফল মূল বহুত ভাল পায়। যিশুৰ মাকে কৈ আছে যে মই এতিয়া বজাৰত আছো, মই ফল মূল কিনি আছো, কাৰণ my children like fruits very much, মোৰ ল'ৰা ছোৱালীয়ে ফল মূল বহুত ভাল পায়। তাৰ পিছত কৈছে this is a fruit shop, যে এইটো এটা কিহৰ দোকান, shop মানে দোকান, যে এইটো এটা ফল মূলৰ দোকান। Here you can see many fruits, ইয়াত তুমি চাব পাৰা বহুতো ফল মূল, যে এইটো দোকানত তুমি বহুতো ফল মূল চাব পাৰিছা বা চাব পাৰা, এইখন দোকানত বহুতো ফল মূল আছে। These are ripe yellow bananas, যে এইবোৰ হৈছে ripe means পকা, yellow means হালধীয়া, যে banana means কল, যে কল এটা পকিলে কলৰ বৰণটো কালাৰটো কেনেকুৱা হয়, yellow কালাৰ হৈ যায়। গতিকে সেইকাৰণে কৈছে these are ripe yellow bananas, যে এইবোৰ হৈছে পকা হালধীয়া কালাৰৰ কল। These are juicy oranges, এইবোৰ হৈছে juicy means ৰসাল, যে এইবোৰ হৈছে ৰসাল কমলা, এই কমলাবোৰ কেনেকুৱা, ৰসাল। আকৌ সুধিছে, যিশুৰ মাকে সুধিছে what are these, এইবোৰনো কি, যে দোকানত কমলা দেখিছে, কল দেখিছে, তাৰপিছতো সুধিছে যিশুৰ মাকে what are these, এইবোৰ কি। তাৰপিছত দোকানীজনে কৈছে these are amlas, amlas are called Indian gooseberry in English, কৈছে যে এইবোৰ হৈছে আমলাছ, মানে সেই ফলটোৰ ফ্ৰুটৰ নামটো কি, আমলাছ। আকৌ দোকানীয়ে কৈছে আমলাছ are called, আমলাক কোৱা হয় ইণ্ডিয়ান গুজবেৰী ইন ইংলিছ, যে ইংৰাজীত ইণ্ডিয়ান গুজবেৰী বুলি কোৱা হয়। তাৰপিছত আকৌ সুধিছে what are these purple things, যে এইবোৰ বেঙুনীয়া কালাৰৰ বস্তুবিলাকনো কি। এতিয়া দোকানীয়ে ক'ব these are a kind of grapes, এইবোৰ হৈছে এক প্ৰকাৰৰ আঙুৰ, যে এইবোৰ হৈছে এক প্ৰকাৰৰ আঙুৰ। তাৰপিছত কৈছে here are the mangoes, এইবোৰ হৈছে আম। These are ripe and sweet, যে এই আমবোৰ কেনেকুৱা, পকা আৰু মিঠা। I am taking these fruits for my children,
যে মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে এই ফল-মূলবিলাক কিনি আছো লৈ আছো কথাটো কোনে কৈছে যিশুৰ মাকে কৈছে মিসেস বৰুৱাই কৈছে এতিয়া চোৱা নাও আই এম ইন এ শ্বপ যে এতিয়া মই এটা দোকানত আছো I need a basket to carry the fruits in যে মোৰ এটা বাস্কেটৰ প্ৰয়োজন কিয় এই ফল-মূল বিলাক কঢ়িয়াই নিবলৈ মোৰ এটা বাস্কেটৰ প্ৰয়োজন আমি যেনেকৈ বজাৰত গলে হাতত বেগ বা তেনেকৈ মোনা লৈ যাও বস্তুবিলাক আনিবলৈ ঠিক তেনেকৈ যিশুৰ মাকে ল'ৰা ছোৱালীৰ কাৰণে যিবিলাক ফল-মূল কিনিছিল এই ফল-মূল বিলাক কঢ়িয়াই নিবলৈ এটা বাস্কেটৰ প্ৰয়োজন সেই কাৰণে এটা দোকানত গৈছে এতিয়া সব দোকানত গৈ পেলাই ক'ব these baskets are big and those baskets are small তেতিয়া দোকানীজনে কৈ আছে এইবোৰ বাস্কেট ডাঙৰ and those baskets are small আৰু সৌবোৰ বাস্কেট সৰু দোকানীজনে তেনেকৈ কৈছে যে এইবোৰ বাস্কেট ডাঙৰ আৰু সৌবোৰ বাস্কেট সৰু এতিয়া I am taking a big basket তেতিয়া যিশুৰ মাকে কৈছে মই কি কৰি আছো এটা ডাঙৰ বাস্কেট কিনি আছো ডাঙৰ বাস্কেট লৈ আছো তাৰ পিছত চোৱা গৈছে this is a grocery shop যে এইটো এটা গেলামালৰ দোকান grocery shop means এইটো এটা গেলামালৰ দোকান I am buying some sugar and milk powder মই কি কিনি আছো গেলামালৰ দোকানৰ পৰা I am buying some sugar মই অলপমান চেনি and milk powder আৰু milk powder কিনি আছো milk powder means আমুল তাজা যে আমি গাখীৰত দিও মিল্ক পাউডাৰ হেইটো যে মই এটা গেলামালৰ দোকানত গৈছো যিশুৰ মাকে কৈ আছে মই কি কিনি আছো অলপমান সুগাৰ চেনি কিনি আছো আৰু অলপমান পাউডাৰ কিনি আছো মিল্ক পাউডাৰ কিনি আছো তাৰ পিছত চোৱা কৈছে these are noodles আমাৰ ফেভাৰিট বস্তু হয়নে নহয় মৰমৰ ছাত্ৰছাত্ৰীসকল আমি যে নুডলছ দেখিলি মানে একদম ভাত চাত খাবলৈ পাহৰি যাও আমাৰ কি লাগে অকল নুডলছ লাগে নুডলছ মানে কি মেগি যে আমি বহুত মেগি ভাল পাওঁ হয়নে নহয় তেতিয়া দোকানীয়ে কৈ আছে these are noodles এইবিলাক হৈছে নুডলছ মেগি I love to cook tasty food for my children তেতিয়া যিশুৰ মাকে কি কৈছে I love to cook মই ৰান্ধি ভাল পাওঁ বনাই ভাল পাওঁ tasty food সোৱাদ লগা খাদ্য কাৰ কাৰণে for my children মোৰ ল'ৰা ছোৱালীৰ কাৰণে মই ভাল খাদ্য বা সোৱাদ লগা খাদ্য মই প্ৰস্তুত কৰি ভাল পাওঁ তেতিয়া কৈছে সব যিশুৰ মাকে কৈ আছে I am buying 5 packets of noodles যে মই কি কৰিছো 5 পেকেট নুডলছ লৈছো মেগিৰ পেকেট মই কেটা লৈছো বুলি কৈছে 5টা লৈছে বুলি কৈছে যে I am buying মই কিনি আছো লৈ আছো 5 packets of noodles 5 পেকেট নুডলছ I need a piece of soap and some detergent powder also আৰু কি কৈছে যিশুৰ মাকে I need মোৰ প্ৰয়োজন a piece of soap piece means এটুকুৰা যে soap means সাবুন এটা সাবা তোমালোকে shop মানে দোকান আৰু ইয়াত হৈছে soap মানে সাবুন এতিয়া যিশুৰ মাকে কৈ আছে I need a piece of soap যে মোৰ কি প্ৰয়োজন সাবুনৰ মানে এটুকুৰা সাবুনৰ প্ৰয়োজন and some detergent powder also আৰু সাফা কৰা পাউডাৰ মানে কি সাফা তেনেকুৱা কিছুমান পাউডাৰ থাকে নহয় ডিটাৰজেন্ট পাউডাৰ যিবিলাক পাউডাৰ আমি সাফ চিকুণ কৰো সাফা কৰো তেনেকুৱা সাফা কৰা পাউডাৰ আৰু সাবুনৰ মানে এপিস তেখেতৰ প্ৰয়োজন হৈছিল বুলি কৈছে যে মই 5 পেকেট নুডলছ লৈছো আৰু মোৰ এটুকুৰা সাবুন আৰু অলপমান ডিটাৰজেন্ট পাউডাৰৰ প্ৰয়োজন The grocer gives me all the things I need তেতিয়া দোকানীজনে কি কৰিছিলে হে যিশুৰ মাকক সকলো বস্তুবিলাক প্ৰয়োজনীয় সকলো বস্তুবিলাক তেখেতৰ যিখিনি প্ৰয়োজন হৈছিল গোটেইখিনি বস্তুবিলাক দোকানীজনে দিছিল My children like biscuits and cookies মোৰ ল'ৰা ছোৱালীয়ে কি ভাল পায় বুলি কৈছে এতিয়া যিশুৰ মাকে কৈ আছে My children like biscuits and cookies মোৰ ল'ৰা ছোৱালীয়ে বিস্কুটছ আৰু কুকিজ বিলাক ভাল পায় আমিও ভাল পাওঁ নে নহয় বিস্কুটছ বা তেনেকুৱা কুকিজ আমাৰো ফেভাৰিট হয় আমিও বহুত ভাল পাওঁ These are chocolate cookies and those are cream biscuits বা তেতিয়া মানে কি আমাৰ কেনকা ভাল লাগিব যেতিয়া মাকে আমাৰ কাৰণে চকলেট কুকিজ আৰু ক্ৰীম বিস্কুট আনি দিব আমাৰ দেখি বহুত ভাল লাগি যাব ঠিক তেনেকৈ যিশুৰ মাকেও এই ল'ৰা ছোৱালীৰ কাৰণে কি নিছিল
these are chocolate cookies and those are cream biscuits যে দোকানত গৈ পেলাই কৈ আছিল যে এইবিলাক হৈছে চকলেট কুকিজ এণ্ড দোজ আৰ ক্ৰীম বিস্কুটছ আৰু হবোৰ হৈছে ক্ৰীম বিস্কুট তেতিয়া কৈছে I am taking few chocolate cookies and few cream biscuits যে মই কি লৈছো অলপমান চকলেট কুকিজ লৈছো আৰু অলপমান ক্ৰীম বিস্কুটছ লৈছো কাৰ কাৰণে যিশুৰ মাকে কৈ আছে যে মই অলপমান চকলেট কুকিজ লৈছো আৰু অলপমান ক্ৰীম বিস্কুটছ লৈছো মোৰ লৰা ছোৱালীৰ কাৰণে This will make them very happy যে এইবোৰে হিহতক নিশ্চয় কি কৰিব বহুত আনন্দিত কৰিব আমাৰ কাৰণে যদি আমাৰ পেৰেন্টছে তেনেকুৱা বস্তুবিলাক আনে বা ফলমূল আনে বা ক্ৰীম বিস্কুটছ বা চকলেট কুকিজ আনে আমাৰো বহুত ভাল লাগিব এই কাৰণে যিশুৰ মাকে কৈছে যে এইবোৰে হিহতক বহুত সুখী আনন্দ দিব I like to see my children happy all the time মই চাই ভাল পাওঁ মই মোৰ লৰা ছোৱালীৰ আনন্দ হেপি সকলো টাইমত মই দেখি ভাল পাওঁ বা মই মোৰ লৰা ছোৱালীৰ হেপি সকলো সময়ত চাব বিচাৰো আৰু মই মোৰ লৰা ছোৱালীৰ হেপিটো সদায় যিকোনো সময়ত মই মোৰ লৰা ছোৱালী হেপি দেখিব বিচাৰো বা মই ভাল পাওঁ যে মোৰ লৰা ছোৱালী সদায় হেপি থাকক মই হেতুই বিচাৰো এইখিনি কৈছিল যিশুৰ মাকে গতিকে আশা কৰো তোমালোক সকলোৱে ধুনীয়াকৈ লেসনটো বুজি পাইছা এবাৰ তোমালোকে ভিডিওটো ভালকৈ চাবা তেতিয়া সকলোৱে ধুনীয়াকৈ বুজি পাই যাবা পাঠটোত কি কৈছে তোমালোকে তেনেকৈ প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকে পাঠটোৰ মূল ভাৱ অৰ্থখিনি বুজি পাই যাবা গতিকে মৰমৰ ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোক সকলোৱে বুজি পাইছা কিবা অসুবিধা হলে তোমালোকে তলত কমেন্ট বক্সত জনাবা মই তোমালোকক এইখিনি সমাধান কৰি দিম গতিকে আজিৰ ক্লাছটো আছিল এইখিনি আমি পুনৰ লগ পাম নতুন এটা ক্লাছত গতিকে আজিলৈ ইমানেই বাই বাই